Hey guys, welcome to my YouTube channel. আজি কোনো ব্লগিং লৈ অহা নাই আপোনালোকৰ আজি মানে এনেকুৱা এটা কাম কৰিলে আমাৰ অসমৰ ইউটিউবাৰে যাক কোনো কথাৰে বৰ্ণনা দিব নোৱাৰি মানে ক'ব নোৱাৰি মানে ইমান মহান কাম কৰিছে কোনো ৰাজনীতি কৰিব পৰা নাই দোকান চ' তেওঁলোকক মোৰ ফালৰ পৰা চেলুট চ' এজন দুজনে কোৱা নাই প্ৰথম ডিম্পুদাই কৰিল ডিম্পুদা ভিডিঅ' চালোঁ তাৰপিছত অসমীয়া ডেকা তাৰপিছত আহিল আমাৰ বিকাশ দা বহুত কেইজনে হেল্প কৰিছে চ' গোটেইকেইজনৰ নাম ভালকৈ নাজানো ইমান মনত নাই কাৰণ মই এটা সৰু ইউটিউবাৰ হয় কাৰণ মই এতিয়া অসমৰ বাহিৰত থকাৰ কাৰণে মানে কি মই ইমান চেলিব্ৰিটি হোৱা নাই সহায় কৰিব যাব পৰাটো ইমানটো সম্ভৱ হোৱা নাই তথাপিতো মই চেলুট দিছোঁ আমাৰ অসমৰ ইউটিউবাৰ আৰু আপোনালোকে সকলোকে এনেকৈ সহায় কৰি যাওক আৰু আপোনালোককো আমাৰ অসমৰ ইউটিউবাৰে এনেকৈ সহায় কৰি যাব প্ৰথম কা আন্দোলন কৰোঁতেও বহুতখিনি সহায় কৰিছে আৰু তাৰপিছত আহিছে এতিয়া বৰ্তমান বান পৰিস্থিতি আৰু অসমৰ নহয় অসমৰ বাহিৰেও আমাৰ দিল্লী কেৰি মিনতি তেওঁ দিছে আমাৰ অসমলৈ যথেষ্ট সহায় তেওঁলোকক আমি চেলুট কৰিছোঁ ইউটিউবাৰসকলক আপোনালোকে কি ভাবে মোৰ ক্ষেত্ৰত ইউটিউবাৰসকল বহুত ভাল হয় আৰু মই এইটোৱে কওঁ যে তেওঁলোকক ছাপোৰ্ট কৰক আৰু লগতে মোকো ছাপোৰ্ট কৰক ময়ো যাতে আগলৈ গৈ তেওঁলোকৰ নিচিনা হ'ব পাৰোঁ চ' আপোনালোকৰ এইটো মোৰ এটা বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে আজি 8 লাখ ছাবস্ক্ৰাইবাৰ লৈ আছে ডিম্পুদাই আগলৈ যেন 10-20 লাখ আৰু 1 মিলিয়ন হয়গৈ তেওঁ চেনেলৰ কাৰণে চ' সেইটো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল চ' ডিম্পুদা আই লাভ ইউ আপুনি এইটো ভিডিঅ' চাই নাজানো বাৰু যদি মোৰ ছাবস্ক্ৰাইবাৰসকলে এইটো ভিডিঅ' শ্বেয়াৰ কৰে নিশ্চয় আপোনাৰ ওচৰত পাবগৈ বিকাশ দাৰ ওচৰত পাবগৈ চ' আজি এটা চেনেল চাইছিলোঁ ৰোষ্টাৰ বয় হয় TRBS এনেকৈ কিবা এটা আছিলে এণ্টাৰটেইনমেণ্ট চ' সেইজনো মোকতো দেখা নাছিলোঁ চ' আজি দেখিলোঁ আজি তেওঁ এটা ৰিলিফ দিছিল য'ত সহায় কৰিছিল বানগ্ৰস্ত মানুহসকলক চ' তেওঁ মুখখন আজি দেখা পালোঁ চ' এটা তেওঁ হেল্প কৰিছে চ' সকলোলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল আৰু আগলৈ এনেকৈ সহায় কৰি যাব প্ৰব্লেম হ'লে ত' আজিলৈ ভিডিঅ'টো মানে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ডিম্পুদাৰ ওচৰত এই ভিডিঅ'টো যাতে পায় আপোনালোকে শ্বেয়াৰ কৰি দিব চ' আই চেলুট